নমস্কাৰ, মোৰ নাম শ্ৰী উন্মিলিত ডেকা। আজি মই আবৃত্তি কৰিব ওলোৱা কবিতাৰ শিৰোনাম ভয়। কবি মহিম বৰা। ভয় অ ভয় ভয়, কথা এটা সুধোনে তোক, তই কি কৰ ক'ত থাক কবিনে বাৰু মোক। মা দেউতা আছেনে তোৰ, মৰম কৰে নে নাই, নে দুষ্ট অঘাইতং বুলি মাৰি ধাৰি দিছে উলিয়াই। সেই বেৰ ঘৰৰ এন্ধাৰ চুকত থাক লুকাই লুকাই, ডাঙৰ মানুহ আঁতৰ হ'লে ওচৰ চাপ ঘনাই। পঢ়া শুনাৰ নামে নলৱ, মাৰ বাপেৰেও ভাল, মই হোৱা হয় কোবাই কোবাই ছিঙিলোহেঁতেন ছাল। মায়ে সাজে ঘিলাৰ পিঠা, তিল ফেনি লাড়ু মিঠা, পাবতীত থয় আহ জিভাৰ পানী বয়। মাহঁত থাকে ঘৰৰ কামত, কি যে মজাৰ জুতি, তইহে মাথোন কপাল শোৱা তেনে কৰ মাটি। ধন্যবাদ।